নমস্কাৰ মই ৰুবলু দুৱাৰাই দুলীয়াজান আড্ডাৰ ইউটিউব পেজত স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ বিহুতলীৰ প্ৰাংগণত, য'ত এখন এক্সিবিশ্যন কাম চেল হেণ্ডিক্ৰাফ্টৰ এক্সিবিশ্যন এখন হৈ আছে। আহকচোন কি হৈছে তাত চাওঁহি, বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হেণ্ডিক্ৰাফ্ট এক্সিবিশ্যন কাম চেল ফৰ ওমেন এণ্টাৰপ্ৰেনিয়ৰ উইপছ অইল চেল দুলীয়াজানে অৰ্গেনাইজ কৰিছে আৰু এইটো যোৱাকালিৰ পৰা আৰম্ভ হৈছে। আহকচোন ভিতৰত কি হৈ আছে চাওঁগৈ। আমি এণ্ট্ৰেঞ্চত সোমাইছোঁ এতিয়া। বাইদেউ ক'ৰ পৰা আহিছে আপুনি? আমি গুৱাহাটীৰ পৰা আহিছোঁ। হয়, ইয়াত আপোনালোকে কি কি প্ৰদৰ্শন কৰিছে? চিকেন কাৰী, লক্ষ্ণৌবী হেণ্ডৱৰ্ক চিকেন কাৰী কাপোৰ আৰু জুতিছ, চব পাঞ্জাবী জুতি যোনবিলাক। কেনেকুৱা হৈছে আপোনাৰ চেল ইয়াত? ভাল পাইছেনে? হৈছে, ভালেখিনিয়ে হৈছে। ভাল ক্ৰাউড আহিছে যোনখিনি আহিছে। আৰু দুলীয়াজানৰ মানুহক কিবা ক'ব বিচাৰিছে নেকি আপুনি, যে আপোনাৰ ভেৰাইটিজবিলাক কেনেকুৱা কি? যিমান পাৰোঁ ৰিজনেবল আনিব খুজিছোঁ, উইথ কিপিং আ ব্ৰেকেট কি ধৰক নৰ্মেল ৰেঞ্জৰ পৰা ওপৰৰ হায়াৰ ৰেঞ্জত চবেই যেন পিন্ধিব পাৰে। চ' আৰু যেন আহক, মোৰ শ্বাৱাৰ লওক, ফিডবেকছ দিয়ক, বিকজ ফিডবেকছ বহুত ইম্পৰ্টেণ্ট হয়। ফিডবেক দিলে আমিও নেক্সট বেটাৰ কৰিব পাৰোঁ। আপোনালোকে কাইলৈলৈকে আছে লাষ্ট? কাইলৈ লাষ্ট আছে। আৰু কিবা অফাৰ চফাৰ দিছে নেকি আপোনাৰ এইবাৰ? কিছুমানত অফাৰ আছে, লৈছে বহুতে। এইবিলাক আপোনালোকে কি বুলি কয় এইবিলাক? জুতি, পাঞ্জাবী জুতি। এইবিলাক ৰেঞ্জবিলাক আপোনালোকে কেনেকৈ দিছে? 1000ৰ পৰা 1400ৰ ৰেঞ্জৰ হয়, কিন্তু কিছুমান অফাৰত আছিলে যোনবিলাক 700, 800ত আমি ওলাই দিছোঁ। কিছুমান চাইজ, লিমিটেড চাইজেছ আছিলে। হয়, ধন্যবাদ থাকিল আপোনালৈ। মাছ লাভ দুলীয়াজান। ঠিক আছে। এখন বিপণীলৈ আহিছোঁ, এই আমাৰ লগত আছে। আপোনাৰ নামটো কি আৰু ক'ৰ পৰা আহিছা? নমস্কাৰ, মোৰ নাম ঋষিকা গগৈ তাৰে। মোৰ ঘৰ ইয়াৰে টিকলিং বৰাগড়ে গাঁও, আৰু আমি আমাৰ এটা ছ'চাইটি আছে, সৃষ্টি হেণ্ডিক্ৰাফ্ট ছ'চাইটি বুলি, নতুনকৈ ষ্টাব্লিছ কৰিছোঁ। যোৱা মাহত কৰিছোঁ, ডিচেম্বৰ। আমাৰ অইল ইণ্ডিয়া CSR প্ৰজেক্ট হয় এইটো। তাৰপিছতে আমি এতিয়া বিভিন্ন ধৰণৰ সামগ্ৰী বনাই আছোঁ, যিবোৰ অৰ্গেনিক হয়। মেটেকাৰ পৰা বনাইছোঁ, তাৰপিছতে বাঁহৰ পৰা বনাইছোঁ, আৰু আমাৰ এইবিলাক কালে চালে আছে, এইবিলাকো আমাৰ হেণ্ডমেড হয়, মাটিশালত বোৱা হয়। আৰু এইবিলাক মেটেকাৰ পৰা কৰিছোঁ। এইটো ষ্ট'ৰেজ বাস্কেট, এইটো হৈছে বাঁহৰ, এইটো ষ্ট'ৰেজ বাস্কেটে হয়। ইয়াত বিভিন্ন ধৰণৰ বস্তু থ'ব পাৰি। এটা খাপ আছে, আৰু এইটো হৈছে লণ্ড্ৰী বিন। ইয়াত মানে কাপোৰ ধোৱাৰ আগত যিবিলাক লণ্ড্ৰী, আমি এতিয়া বহুতে বিচাৰে ন অৰ্গেনিকভাৱে বস্তুবোৰ থ'বৰ কাৰণে, কিন্তু মানে কেমিকেল লগা বস্তুৱে পায়, ধৰক প্লাষ্টিকে বেছিকৈ পায়। কিন্তু আমি এতিয়া নতুনকৈ ট্ৰাই কৰিছোঁ যাতে মানুহে অৰ্গেনিক বস্তুবোৰ ব্যৱহাৰ কৰক। বিভিন্ন ধৰণৰ প্ৰডাক্ট দেখাব পৰা গৈছে। কোৱাচোন। এইখিনি হৈছে ৱাটাৰ হাইচিন্থ প্লান্টাৰ্ছ। সেইখিনি প্লান্টাৰতে দিছোঁ আমি। এইটো হৈছে আপোনাৰ ৱাটাৰ বটল বেগ। ঠিক আছে, আৰু আপোনালোকে অৰ্ডাৰ কৰিব পাৰিলে যিকোনো প্ৰডাক্ট কাষ্টমাইজ কৰা হয়, আমাক সৃষ্টি হেণ্ডিক্ৰাফ্ট গ্ৰুপ ছ'চাইটিক আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। আমাৰ ফেচবুক আৰু ইনষ্টাগ্ৰাম পেজো আছে, সৃষ্টি হেণ্ডিক্ৰাফ্ট ছ'চাইটি বুলি, আৰু লগতে ইউটিউব চেনেল এটা আছে, ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ। আপোনাৰ নামটো কি আৰু ক'ৰ পৰা আহিছে? মোৰ নাম শ্ৰাৱণিকা মহন্ত, মই যোৰহাটৰ পৰা আহিছোঁ। মই আৰু মোৰ বা চয়নিকা মহন্ত, আমি একেলগে সৰু ষ্টাৰ্টআপ আৰু। ইয়াত কি কি ধৰণৰ তোমালোকৰ প্লান দেখা পোৱা আমি গৈছে? ইয়াত মেইনলি প্লাণ্টছৰ কাম কৰি আছোঁ। প্লাণ্টছৰ আপোনাৰ চাকুলেন্স হওক, তাৰপিছত এইবিলাক টেৰিনিয়াম বনাওঁ, যিবিলাক গ্লাছ গাৰ্ডেনছ বুলি ক'ব পাৰি। তাৰপিছত চেণ্ট্ৰেল কেণ্ডেলছ বনাওঁ, এয়াৰ প্লাণ্টছ আছে। আৰু আমি ৰেজিনৰ কাম কৰোঁ, যেনেকৈ কি ৰিং বনোৱা, তাৰপিছত পোষ্টাৰ্ছ, এনেকৈ ঠগা বনাইছিলোঁ, সেইকেইখন চেল হৈ গ'ল। এনেকৈ এইবিলাক ডেক'ৰেটিং আইটেমছ। চ' আমাৰ মেইনলি হোম ডেকৰ আৰু প্লাণ্টছৰ ছেকশ্যনটো।
কেনেকুৱা লাগিছে দুলীয়াজানত এই বিপণীখনত আহি? বহুত ভাল লাগিছে, ইয়াৰ মানুহখিনিৰ ৰেছপন্স বহুত ভাল লাগিছে। মেইনলি অৰ্গেনাইজিং টিমটো বহুত ধুনীয়া হয়, তেওঁলোকে বহুত হেল্প কৰিছে আমাক আৰু যথেষ্ট ছাপোৰ্ট পাইছোঁ, ভাল লাগিছে। ধন্যবাদ। থেংক ইউ। বাইদেউ আপুনি ক'ৰ হয়? আমি দুলীয়াজানৰে আৰু আমি দুয়োগৰাকীয়ে মিলি অৰ্গেনিক চ'প, হেণ্ডমেড অৰ্গেনিক চ'প আমি তৈয়াৰ কৰিছোঁ। আপোনাৰ নামটো ক'ব প্ৰথমতে। মোৰ নাম পৰিস্মিতা বৰুৱা আৰু আপোনাৰ? মোৰ নাম পাপৰি চাংমাই। অঁ হয়, আপোনালোকে এইটো কিমান দিনৰ পৰা চলাই আছে? আমাৰ হ'ল 5 মাহমান। কেনেকুৱা হৈছে বিক্ৰী বাৰ্তা ইয়াত ভাল হৈছেনে? ভালেই হৈছে। এইবিলাক চব হয় আৰু কিছুমান কেণ্ডেলো আপুনি ভেৰাইটিছবিলাক কৈ দিয়কচোন, বুজাই দিলে ভাল হ'ব। এইখিনি ৰ'জ পেটেল, গোলাপৰ পাহি আৰু বিটৰুট আৰু এল'ভেৰা দি পেলাই বনোৱা হৈছে। আৰু এইখিনি হয়, ইয়াত আছে নিম, তুলসী আৰু এল'ভেৰা। নিম, তুলসীৰ পাউডাৰ আৰু এল'ভেৰা দিয়া হৈছে। আৰু ইয়াত আমি বিভিন্ন ধৰণৰ এচেঞ্চিয়েল অইলছ ইউজ কৰিছোঁ আৰু স্কিন নাৰিচিং অইল ইউজ কৰিছোঁ, যেনে আলমণ্ড অইল, কোকোনাট অইল, কেষ্টৰ অইল, এইবিলাক অলিভ অইল, লগতে ভিটামিন ইউ দিয়া আছে। এইখিনি হয় আপোনাৰ টাৰ্মাৰিক চ'প, ইয়াত আছে হালধি আৰু এল'ভেৰা। এইবিলাক পাৰ পিচ কিমানকৈ দিয়া গৈছে? 100কৈ ন? ৱেইটটো কিমান হ'ব বাৰু ইয়াত? ৱেইটটো 100 গ্ৰাম। 100 গ্ৰাম আছে ন? হয়, ঠিক আছে। ইয়াত নেমু টেঙা এটা দেখা গৈছে। হয়, এইটো লেমন পিলেদি বনোৱা, মানে নেমুৰ বাকলিয়েদি বনোৱা। হয় হয়, এইটো লেমন চ'প। এইটো মিল্ক এণ্ড হানি, গাখীৰ আৰু হানি দিয়া আছে। এইখিনি কমলা বাকলিয়ে বনোৱা। আপোনালোকৰ পৰা এনেই যদি আজি এক্সিবিশ্যনৰ বাহিৰে যদি ক্ৰয় কৰিব বিচাৰে আপোনাক ক'ত যোগাযোগ কৰিলে পাব? আমাৰ ফেচবুকতো আছে, হয়, ইনষ্টাগ্ৰামতো আছে। ফেচবুকত কি বুলি আছে? PNP হাৰ্বেল ক্ৰিয়েশ্যন। PNP হাৰ্বেল। আৰু আপোনালোকৰ ইনষ্টাগ্ৰাম হেণ্ডেল? ইনষ্টাগ্ৰামতো চেম, PNP হাৰ্বেল ক্ৰিয়েশ্যন। আৰু আমাৰ এইটো ইয়াত বেক চাইডে এইটো চ'পটো ল'লে ইয়াতো আমাৰ কণ্টেক্ট নম্বৰ ডিটেইলছ চব দিয়া আছে। ইয়াত কণ্টেক্ট নম্বৰটো দিয়া আছে, যদি কোনোবাই ৰাইজে ইচ্ছুক ল'ব পাৰে আপোনালোকে অনলাইনো অৰ্ডাৰ কৰিব পাৰে নেকি? অনলাইন অৰ্ডাৰ আমাৰ হোল ইণ্ডিয়া আমাৰ ডেলিভাৰী ফ্ৰী আছে। এই দুজনী আমাৰ দুলীয়াজানৰে এণ্টাৰপ্ৰেনিয়ৰ, যি চাবোন আৰু চেণ্টেড কেণ্ডেলৰ ব্যৱসায় কৰি আছে। আমাৰ এক্সিবিশ্যনত আজি আহিছে। ঠিক আছে বাৰু, ভাল লাগিলে লগ পাই, ধন্যবাদ। আমি হলো ফোৰাম অফ উইমেন ইন পাব্লিক ছেক্টৰ চেল। এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ PSUবিলাকৰ মহিলাসকলৰ সকলো মহিলা বিষয়া, এক্সিকিউটিভ নন এক্সিকিউটিভসকলৰ এটা অনুষ্ঠান হয়। এইটো 1990 পৰা এই চেলটোৱে কাম কৰি আছে। আমি আমাৰ ডেভেলপমেণ্টৰ কাৰণে, মহিলাসকলৰ আমাৰ অনুষ্ঠানত আমাৰ ডেভেলপমেণ্টৰ কাৰণে আৰু আমি এনেকুৱা আমাৰ অৰ্গেনাইজেশ্যনটোৰ ওচৰে পাঁজৰে যিখিনি আমাৰ মহিলা আছে তেওঁলোকক সহায় কৰিবৰ কাৰণে, তেওঁলোকৰ ইকনমিক ষ্টেটাছটো ইম্প্ৰুভ কৰিবৰ কাৰণে আমি এনেকুৱা ধৰণৰ হেণ্ডিক্ৰাফ্ট এক্সিবিশ্যন কৰোঁ আৰু বিভিন্ন ধৰণৰ ছ'চিয়েল কাম কৰোঁ। তো আমি অইল ইণ্ডিয়া লিমিটেডৰ এই চেলটোৱে এই বছৰ, আমি যোৱা 2 বছৰমান ক'ভিডৰ কাৰণে পাতিব পৰা নাছিলোঁ, এই বছৰ এই অনুষ্ঠানটো আমি আৰম্ভ পাতিছোঁ ইয়াতে। আমি তেওঁলোকক এটা প্লেটফৰ্ম এটা দিছোঁ
তেওঁলোকৰ পৰা আমি কোনো ধৰণৰ ফিজো সংগ্ৰহ কৰা নাই। তেওঁলোকক এই প্লেটফৰ্মটো দিছোঁ। আমাৰ কোম্পানীয়ে আমাক ইয়াৰ লগতে যথেষ্ট সহযোগিতা আগবঢ়াইছে আৰু ইয়াত আপোনাৰ ধৰক ছেল্ফ হেল্প গ্ৰুপৰ মানুহ আহিছে, আনঅৰ্গেনাইজ ছেক্টৰৰ মানুহখিনি আহিছে, সুদূৰ নলবাৰীৰ পৰাও আহিছে, গুৱাহাটীৰ পৰাও আহিছে আৰু দুলীয়াজানৰ ওচৰ পাজৰ যথেষ্টখিনি ধেমাজিৰ পৰা আহিছে। ত' তেখেতসকলে ইয়াতে আমি কালিৰ পৰা আমাৰ আৰম্ভ হ'ল। আমাৰ ৰেচিডেণ্ট চিফ এক্সিকিউটিভ ছাৰে ইয়াত উদ্বোধন কৰিলে। 3দিনীয়া প্ৰগ্ৰেম কাইলৈ শেষ হ'ব। চ' সিমানখিনিয়ে আৰু আমি সদায় সকলোকে আহ্বান জনাইছোঁ যাতে আহি মহিলাসকলৰ আমি যিটো কজ আমি পাৰ্চু কৰিছোঁ সেইটো যাতে আমাক আগুৱাই লৈ যায় আৰু ছাপোৰ্ট কৰে। ফৰ্মেল আমাৰ উইপছৰ চেলৰ যিখিনি মেম্বাৰ আছে তেওঁলোকে এনেই অকণমান গান নাচ অকণমান আমাৰ প্ৰদৰ্শন কৰিব, অলপ এনজয় কৰিব আৰু ৰাইজসকলেও আহিছে, মানুহো আহিছে। চ' জাষ্ট টু মানে এটা ক্ৰিয়েট এটা এটমছফিয়াৰ। চ' সেইটো কাৰণে আমি অকণমান সাংস্কৃতিক এটা অনুষ্ঠানৰ এটা আয়োজন কৰিছোঁ। ভেৰি ইনফৰ্মেল। Thank you. Thank you. যথেষ্টখিনি যিখিনি দেখাব পাৰোঁ দেখালোঁ। আশা কৰোঁ ভিডিঅ'টো ৰাইজে ভাল পাইছে। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আগলৈ এনেদৰে ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ সহায় কৰিব। ধন্যবাদ।